back to my channel. সকলোকে স্বাগতম জনাইছো মোৰ চেনেলটোলৈ আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু ময়ো ভালে আছো আজি ভিডিঅ'টো আৰম্ভ কৰি দিছো পাকঘৰৰ পৰাই বনাই আছো কিবা এটা দেখাম বাৰু কি বনাই আছো কিন্তু বিষয়টো ৰেচিপি লৈ নহয় এটা নতুন বিষয় লৈ আহিছো আপোনালোকৰ মাজলৈ আশা কৰোঁ আপোনালোকে ভাল পাব যিসকল মোৰ চেনেলটিত নতুন পেজটিত সেইসকলে মোৰ পেজটি লাইক কৰিব ফলো কৰিব আৰু কমেন্ট কৰিব আৰু যিসকলে মোৰ ইউটিউব চেনেলৰ লিংকটো এতিয়াও চেক কৰা নাই তাতে দিয়া আছে যেহেতু মোৰ পেজটোত মেনশ্যন কৰা আছে গতিকে মোৰ ইউটিউব চেনেলৰ লিংকটো সোনকালে যাওক আৰু ইউটিউব চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি দিব মই কিবা এটা বনাই আছো দেখাম দে আপোনালোকক এইফালে মই বনাই আছো বইল চিকেন এয়া হৈ আছে আৰু উতলি আছে অলৰেডি আজিৰ ভিডিঅ'টো ফালে আগবাঢ়ো বলক আসলতে বহুত দিন ভিডিঅ' দিয়া নাছিলোঁ বহুতে সকলো সুধি আছে ভিডিঅ' কিয় দিয়া নাই বা কিবা হৈছে নেকি নাই মই বৰ্তমান সুস্থ আছোঁ ভালেই আছোঁ আৰু সকলোৱে যে ইমান মোৰ ভিডিঅ' চাবলৈ আগ্ৰহী হৈ আছে তেওঁলোকক বহুত ধন্যবাদ মোৰ ভিডিঅ'খিনি ইমান মৰম দিয়াৰ বাবে যিখিনি মৰম দিছে সদায় আপোনালোকৰ মাজত আহি থাকিবলৈ মন যায় কিন্তু বিষয়বোৰ আসলতে মনত নাহে আসলতে এনে ধৰণে ভিডিঅ' বনোৱাৰ যেহেতু অভ্যাস নাই আপোনালোকে ইমানখিনি মৰম দিয়াৰ বাবেহে কেইটামান ভিডিঅ' আগবঢ়াইছিলোঁ আৰু সেই ভিডিঅ'কেইটাতে আপোনালোকে বহুত মৰম দিছে তাৰ বাবে বহুত ধন্যবাদ কিন্তু ক'ৰবাত ঘূৰিবলৈ গ'লে বা ফুৰিবলৈ গ'লে নতুন ঠাই এখনত গৈছোঁ সেই ঠাইৰ নতুন অভিজ্ঞতা সেইবিলাক ক'বলৈ মন যায় কিন্তু ঘৰত কি কৰিছোঁ কি নাই কৰা কি বনাইছোঁ ৰেচিপি আজিকালি ইউটিউবত চাৰ্চ কৰিলেই পায় বা কি কৰিছোঁ কি নাই কৰা ডেইলি লাইফততো সবৰে কিবা কাম থাকিবই দিয়কচোন কিন্তু মই বিচাৰোঁ আপোনালোকলৈ যাতে মই এটা কিবা মোৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে যাতে কিবা এটা মেছেজ পায় তেনেধৰণৰ ভিডিঅ' মই আপোনালোকক দিবলৈ বিচাৰোঁ গতিকে ভিডিঅ' মাজতে দিয়া হোৱা নাছিলে বহুত দিন কিন্তু ভাবিছোঁ এতিয়াৰ পৰা আকৌ কণ্টিনিউ কৰিম কাৰণ প্ৰায় ইনবক্সত সকলোকে মই মেছেজৰ ৰিপ্লাই কৰিব নোৱাৰোঁ তাৰ বাবে ক্ষমা কৰিব এইটো নহয় যে মোৰ ইনবক্স ভৰি মেছেজ আহে কিন্তু এতিয়া জীৱনৰ গতিপথটো অলপ বেলেগ ধৰণৰ আগতে এতিয়া বোৱাৰীসকলে বিশেষকৈ বুজি পাব আগতে অলপ দিনৰ আগলৈকে এটা বেলেগ জীৱন জীয়াই আছিলোঁ য'ত মানে মায়ে ভাত বাঢ়ি দিছিলে মুখৰ আগত খাইছিলোঁ আৰু কাঁহীখন ধুলেও নাই বা ঘৰটো সাৰিলেও ৰাতিপুৱা 9টাত উঠোঁ 10টাত উঠোঁ মানে নিজৰ মৰ্জি কলেজ থাকিলে বেলেগ কথা কলেজ নাথাকিলে যেতিয়া উঠোঁ মাৰ এটা দুটা গালি শপনি খাব পাৰোঁ কিন্তু সেইটোক মানে গাত পাতি লোৱা নাছিলোঁ কিন্তু এতিয়া জীৱনৰ গতিপথটো সম্পূৰ্ণ ইউটাৰ্ণ লৈ লৈছে যিসকলে বিয়া সোমাইছে তেওঁলোকেতো গম পাবই ৰাতিপুৱা শুই উঠাৰ পৰা হাজবেণ্ডক কামলৈ যাবলৈ খাবলৈ ৰেডি কৰি দিয়াৰ পৰা বাকী ঘৰৰ সকলো মানুহে খোৱা বোৱাৰ পৰা আদি কৰি ৰাতি শুৱালৈকে আকৌ কি খাব কি বনালে ভাল পাব চবৰে বেলেগ পচন্দ হ'ব পাৰে মই এইটো খাই ভাল নাপাব মইতো যেনে তেনে চলি যাব কিন্তু বেলেগে বা কি খাই ভাল পায় সেইটো মতে বনাব লাগিব আগতেতো এইবিলাক চিন্তাধাৰা নাছিলে কাৰণ মানুহৰ জীৱনটো আসলতে বহুত বেলেগ ধৰণৰ এই অকণমান এইটোৰ ওপৰতে আজি আপোনালোকক কথা ক'ম বেলেগ ধৰণৰ কোনো ভিডিঅ' লৈ অহা নাই আজি শাহুবোৱাৰীৰ ভিডিঅ' লৈ অহা নাই দেই শাহুবোৱাৰীৰ ভিডিঅ' প্ৰায় মানুহে কমেণ্ট কৰিছে যে শাহুবোৱাৰীৰ ভিডিঅ' আপুনি আগবঢ়াবচোন আপোনাৰ এই বিষয়খিনি খুব সুন্দৰ হয় উপস্থাপনটো তাৰ বাবে ধন্যবাদ আচলতে সচৰাচৰ এতিয়া সমাজত যিখিনি ঘটনা চলি আছে মই তাৰ ওপৰতেই ক্লিপ আগবঢ়াইছিলোঁ আৰু সেইখিনি আপোনালোকে বহুত মৰম দিছে আৰু সেইখিনি ঘটনা আমি দেখিয়ে থাকোঁ প্ৰায় মানুহৰ লগত সকলোৰে লগতে প্ৰায় সংখ্যকৰ লগতে বুলি ক'ব পাৰি এনেকুৱা ধৰণৰ ঘটনা ঘটি থাকে শাহু বোৱাৰীৰ মাজত এইবিলাক থাকিব আগৰ পৰা চলি আহিছে কিন্তু সময়ৰ লগত খোজ মিলাই সকলোৱে চলিব জানিব লাগিব আগৰ সেই সময়খিনি অলপ বেলেগ ধৰণৰ আছিলে য'ত গাড়ী মটৰ নাছিলে খোজকাঢ়ি আপোনাৰ মানে বহু মাইল খোজকাঢ়ি স্কুল কলেজ পঢ়িছিলে কিন্তু আজিকালি সেই সময় আছে জানো আজিকালি সেই সময় নাই আজিকালি মানুহে আপোনাৰ 100 মিটাৰ 200 মিটাৰ অকণমান দূৰত্বত গ'লেও মানুহে খোজকাঢ়ি যাবলৈ বেয়া পায় সময়বিলাক এনেধৰণে চেঞ্জ হৈছে গতিকে সময়ৰ লগত খোজ মিলি আমি চলিবলৈ পাৰিব লাগিব আৰু সেই সময়ৰ লগত যদি আমি খোজ মিলাই চলিবলৈ নিজৰ ৰীতি নীতি নিজৰ পৰম্পৰা সকলোৰে জ্ঞাত কোন ঠাইত কেনেধৰণে থাকিব লাগে কেনেকুৱা পৰিস্থিতিত কেনেকৈ ধৰণে খাপ খাব পাৰিব লাগে সেইখিনি সকলোৰে জ্ঞাত কিন্তু তাৰ মাজতে আমি কিছুমান নিয়ম ৰীতি নীতি এৰি আমি আমাৰ এতিয়া বৰ্তমান যি সমাজত চলি আছে বৰ্তমান যিটো সময়ত আমি আছোঁ সেই সময়টোৰ লগতো আমি এডজাষ্ট কৰিবলৈ শাহুগৰাকীয়েও শিকিব লাগিব বোৱাৰীগৰাকীয়েও শিকিব লাগিব গতিকে দুইজনৰ মাজত মিলা মিছা থাকিলে মই ভাবোঁ এটা সম্পৰ্ক সুন্দৰ হৈ পৰে কিন্তু সেই মিলা মিছাটো নাথাকিলেই সম্পৰ্ক এটা মানে ঘূণে ধৰে
বোৱাৰী এগৰাকীয়ে জীয়ৰী অৱস্থাত যেতিয়া মাকৰ ঘৰ এখন এৰি আহে, নাভাবে যে নতুন ঘৰখনত গৈ মই সকলো শেষ কৰি দিম বা সকলোৱে মোক বেয়া পোৱাটোৱে কোনেও নিবিচাৰে। সকলোৱেতো এইটোৱে প্লেন থাকে যে প্লেন বুলি নহয়, সকলোৰে এইটো চিন্তাধাৰা থাকেই যে মই নতুন ঘৰখনৰ লগত হাঁহি মাতি থাকিম, সকলোৱে মোক ভাল পাওক, কি কৰিলে ভাল পাব, কি নকৰিলে, প্ৰথম সময়ছোৱাত এনেকৈয়ে গুচি যায়। কিন্তু আন এটা পাৰ্চনৰ পৰা যদি আপুনি ইমানখিনি পিছতো এটা নিগেটিভ ভাইব পাই থাকে, তেতিয়া মনটোত আচলতে এটা দুখ লাগে। কাৰণ ইমানখিনিৰ পিছতো যে আপুনি মানে আপোনাক আদৰি ল'ব পৰা নাই, হয় সেনেকুৱা থাকে। গতিকে সম্বন্ধবোৰ আমি নিজৰ কৰি চাব পাৰিলে সকলো নিজকে নিজৰ আমি আপোন বুলি ভাবিব পাৰিম। হয়তো অলপ ভাবি চোৱাৰ প্ৰয়োজন, মাত্ৰ অকণমান ভবাৰ প্ৰয়োজন, অকণমান সম্পৰ্কটো শাহু বোৱাৰী নকৰি মাক জীয়েকৰ নিচিনা কৰিব পাৰিলেতো কোনো কথাই নাই। সেনেধৰণৰ কথা। আৰু এটা কথা লৈ আহোঁ, আজিকালি জীৱনটো আমাৰ খুব খন্তেকীয়া, আজি আছোঁ কাইলৈ নাই এনেধৰণৰ। আজিকালি মানুহবিলাকৰ ঘপককৈ আমাতকৈ সৰু বা হঠাতে কিবা এটা হৈ যায়, গোটেই মানে দুখৰ ছাঁ এটা ঘপককৈ নামি পৰে। আজিকালি মানুহবিলাক আৰু আগৰ দিন নাই যে আমি ফ্ৰেছ বস্তু খাইছোঁ, ঘৰতে কৰা শাক পাচলি খাইছোঁ। আজিকালি মানুহৰ সময় নাই, ঘৰৰ বাৰীখনৰ বনকেইটা লতৰাবলৈ সময় নোহোৱাৰ নিচিনা। ঘৰৰ শাক পাচলি খোৱাটো দূৰৰে কথা, তথাপিও কিছুমান গাঁৱৰ পৰিৱেশত আজিও আছে বাৰু, নিজে খেতি কৰি খায়। কিন্তু প্ৰায় মানুহেই আজিকালি বজাৰৰ শাক পাচলি। গতিকে আমাৰ ৰোগ মানে আমাৰ পৰিৱেশটো আগৰ দৰে হৈ থকা নাই। মানুহবিলাক খুব ৰোগীয়া হ'বলৈ ধৰিছে। জীৱনটো উপভোগ কৰিব লাগে, সঁচা কথা। আধুনিক এতিয়া যুগৰ লগত মিলাই খাপ খাব পাৰিব লাগিব। আপোনাৰ ফ্ৰেণ্ড চাৰ্কলৰ লগত আপুনি মিলিব পাৰিব লাগিব, সময়ৰ লগত খাপ খাই আপুনি চলিব পাৰিবই লাগিব। কাৰণ আজিৰ যুগত যদি আপুনি কাৰোবাৰ লগত খাপ খাই নচলে, তেতিয়াহ'লে মানুহে আপোনাক মানুহ বুলি গণ্য নকৰে। প্ৰথম কথা, আপুনি তেওঁলোকৰ লগত খাপ খোৱাকৈ চলিব পাৰিব লাগিব। গতিকে কিছুমান বস্তু আমি চলিব লাগিব, কিন্তু তাৰ মাজতে এনেকুৱা নহয় যে একেবাৰে অভাৰ কৰি পিনি আপোনাৰ যিখিনি আপোনাৰ সামৰ্থ্য আছে, সেই সামৰ্থ্যতকৈ বেছি আপুনি কৰিবলৈ যাবলৈ কেতিয়াও নালাগে। আজিকালি মই ভাবোঁ যাব লাগে, কেতিয়াবা ওলাই মেলি ফুৰিব লাগে, মানুহক এটা ৰিফ্ৰেছমেণ্ট লাগে, খুব প্ৰয়োজন। সেইটো কেতিয়াও নকওঁ, আমি নিজেও যাওঁ, ময়ো যাওঁ, সকলোৱে নিজৰ লাইফষ্টাইল। কিন্তু জীৱনত মই ভাবোঁ দেই, বেমাৰ আজাৰৰ কাৰণে পইচা সাচিব লাগে। বাকী যি হওক নহওক, আজিকালি মানুহৰ ঘপককৈ কিবা এটা হৈ যায় আৰু সেই মানুহকেইটা প্ৰিপেয়াৰ নাথাকে যে এনেকুৱা ধৰণৰ এটা হৈ যাব, আৰু তাৰ বাবে পিছত মাথা মাৰিবলগীয়া হয় যে মই কিয় আগতে এনেধৰণৰ মানে ধৰক কিবা এটা সঞ্চয় নকৰিলোঁ মই ইয়াৰ বাবে। এতিয়া মানে মাথা মাৰি সময়ত চোৰ গ'লে যেনেকৈ লাঠি লোৱা বা বৰষুণ গ'লে যেনেকৈ জাপি লোৱাৰ দৰে কথা এটা হয়, সেনেকৈ সময়ত মানে কৰিবলৈ থাকিব নালাগে কামটো। বিশেষকৈ জীৱনটো জীয়াব লাগে, কিন্তু এটা সামৰ্থ্য অনুযায়ী, এটা লিমিট অনুযায়ী। এইটো হয়তো কোনোবাই কাৰোবাৰ বহুত বেছি আছে, কোনোবাৰ খাবলৈ থ'বলৈ জেগা নাই, সেনেকুৱা ধৰণৰ একদম মানে মৰাৰ পিছতো ভৱিষ্যতে ল'ৰা ছোৱালীৰ বাবে কোনো চিন্তা নাই, একেবাৰে মানে হাজাৰ কোটি টকা থৈ গৈছে। কিন্তু যিসকলৰ নাই সামৰ্থ্য অনুযায়ী, মই ভাবোঁ সামৰ্থ্য অনুযায়ী চলি যাব লাগে, উপভোগো কৰিব লাগে জীৱনটো। খাবলৈকৈ লাগে, ক'ৰবাত ফুৰিব লাগে, ডেফিনেটলি মানুহক ৰিফ্ৰেছমেণ্ট লাগে, ক'ৰবাত খাবলৈ মন যায়। আজিকালি সময়ৰ লগত মিলিবলৈ মন যায়। আগৰ দৰে সময় নাই মানুহ যে ঘৰত সোমাই থাকে। আজিকালি মানুহে চাব বিচাৰে, জেগা চাব বিচাৰে, খাব বিচাৰে, নতুন কিবা এটা অভিজ্ঞতা ল'ব বিচাৰে। কিন্তু তাৰ মাজত আমি নিজৰ সামৰ্থ্য অনুযায়ী যিখিনি পাৰোঁ আমি সেইখিনি সঞ্চয়ো কৰি যাব লাগে। কাৰণ বিশেষকৈ এই বেমাৰ আজাৰৰ ক্ষেত্ৰত কৈছোঁ, মানে কেতিয়া কি হৈ যায় মানুহৰ একো ক'ব নোৱাৰি। ঘপককৈ আজিকালি যি টি হৈ যায়। আপুনি ডক্টৰৰ ওচৰত যোৱাৰ পিছতহে ঘপককৈ মানে মাথাটো থাকিব, এনেকুৱা ধৰণৰ কেনেকৈ হ'বলৈ পালে। তাৰপিছত আপুনি একো ৰিয়েলাইজেই নকৰিব, এনেকৈ বিন্দাছ থাকোঁতেই যাব। মানে জীৱনটো যিহেতু সেই দুদিনীয়া জীৱনটোত নিজৰ জীৱনটোক লৈও অকণমান কিবা এটা সাঁচিব লাগে, নিজৰ জীৱনটোক লৈও অলপ ভাবিব লাগে। ঘূৰা ফুৰা সকলো নহয়, যিহেতু ভৱিষ্যত বোলা এটা বস্তু আছে। আজি আমি যদি ভৱিষ্যতৰ কাৰণে চিন্তা নকৰোঁ, আমাৰ পিছৰ প্ৰজন্মৰ কাৰণে চিন্তা নকৰোঁ। গতিকে সকলো ভাবি গুণি জীৱনটো চলাটো দৰকাৰ মই ভাবোঁ। আৰু
সেই এতিয়া যিহেতু কৈছোঁৱে আজি কেইদিনমানৰ আগলৈকে জীয়ৰী এটা জীৱন কটাই আছিলোঁ য'ত বিন্দাছ হৈছিলোঁ, বিন্দাছ খাইছিলোঁ, ঘূৰিছিলোঁ। কিন্তু এতিয়া ক'ৰবাত যাবলৈ হ'লে, ক'ৰবাত খাবলৈ ওলাই যাবলৈ হ'লে মানুহজনৰ পাৰ্মিশ্যন বা তেওঁ কৈ যাবই লাগিব। তেওঁৰ লগত যিহেতু এটা সম্বন্ধত বান্ধ খাই আছোঁ আৰু তেওঁ বেয়া পোৱাটো কৰাটো বা তেওঁলোক মানে তেওঁ বিনা অনুমতিত কিবা এটা তেওঁ বেয়া লৈ যোৱাটো সেইটো মানে গ্ৰহণযোগ্য নহয় যিহেতু। গতিকে জীৱনত আমি বহুতখিনি কিছুমান এৰিও চলিব লাগিব, কিছুমান ধৰিও চলিব লাগিব, তেনেধৰণৰ কথা। জীৱনটো আচলতে জীয়াবলৈ জানিলে, জিবলৈ জানিলে সৰু সৰু কথাতে সুখ পোৱা যায়। অকণমান কথাতে আপোনাক খুব ডাঙৰ একদম হেভি ৰেষ্টুৰেণ্ট এখনত যোৱাৰ প্ৰয়োজন নাই। আপোনাৰ যদি কিবা এটা খাবলৈ মন গৈছে আপুনি চাট হাউচখনত গৈ পিনি তাত খায়ো ফূৰ্তি লাভ কৰিব পাৰে। মই সঁচা কথা কৈছোঁ দেই, ক'ৰবাত মই খুব ডাঙৰ ৰেষ্টুৰেণ্ট এখনত গৈ খাইছোঁ বা কিবা, সেইটো মোৰ কাৰণে কোনো ডাঙৰ কথা। মই অলপ বস্তুতে সুখ পাওঁ আৰু মই ভাবোঁ সকলোৱে নিজক লৈ গৌৰৱ কৰি কোৱা নাই কথাষাৰ, কিন্তু মই এইটো ভাবোঁ যে অকণমানি বস্তুবিলাকতে আমি সুখী হ'বলৈ পাৰিব লাগে। আজি মোক গিফ্ট হিচাপে, ছাৰপ্ৰাইজ হিচাপে, কিবা হিচাপে মোৰ হাজবেণ্ডে এনেকৈ ৰাখিছে বা কিবা এটা দিছে, তাতেই মই হেপ্পী হ'বলৈ পাৰিব লাগিব বা সকলোৱে এনেধৰণৰ মনোভাৱ ৰাখিব লাগিব। সৰু সুখবিলাকতে আমি কথাবিলাকতে আমি সুখ বিচাৰিব জানিব লাগিব। জীৱনটো তেতিয়া আচলতে সুন্দৰ হৈ পৰে। জীৱনটো জীয়াই থকাৰ মজাই বেলেগ। গতিকে সুখবোৰ অকণমান কথাত সুখবোৰ বিচাৰি চাবচোন। চানাঅলাটোৰ ওচৰত আপুনি 10 টকা চানাই খাওক, সেইখিনি সময়তো আপোনাৰ সুখ আছে, য'ত আপুনি হয়তো এখন ডাঙৰ ৰেষ্টুৰেণ্টত বহিও সেই সুখখন নাপাব পাৰে। গতিকে সুখবোৰ অলপ সৰু কথাতে লুকাই থাকে। বিচাৰিব জানিলে সকলোতে সুখ পোৱা যায় বুলি কয় যে, তেনেধৰণৰ কথা। এইকেইটা কথাই আপোনালোকৰ মাজলৈ আজি লৈ আহিলোঁ। বহুদিন ভিডিঅ' দিয়াও নাছিলোঁ কিছুমান বিষয় লৈ, বিষয় একো উপস্থাপন কৰিবলৈ আচলতে মনত নাহিছিল, কিন্তু আজি ভাবিলোঁ এইকেইটা কথা মনলৈ আহি আছিল ক'বলৈ আপোনালোকক। বিশেষকৈ মানে এয়াই আৰু ভিডিঅ'টোত যিখিনি কথা ক'লোঁ তাকে। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, ফ'ল' কৰিব আৰু মোৰ ইউটিউব চেনেলৰ লিংকটো যোনে চোৱা নাই সোনকালে গৈ পিনি ইউটিউব চেনেলটোত মোক 1K ছাবস্ক্ৰাইবাৰ কৰি দিয়ক। সকলোকে ধন্যবাদ জনাইছোঁ পুনৰবাৰ, যিসকলে মোৰ পেজটি ফ'ল' কৰিছে আৰু যিসকল নতুন মোৰ পেজটি ফ'ল' কৰাৰ লগতে মোৰ পেজটিৰ ডেছক্ৰিপশ্যনতে আপোনালোকে ভিডিঅ'বিলাকত পাব ইউটিউব লিংক দিয়া আছে, প্লাছ ৱেবছাইটটোতে মোৰ ইউটিউব লিংকটো দিয়া আছে। গতিকে মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিব, তাতো বেলেগ ধৰণৰ ভিডিঅ' মই আপোনালোকলৈ লৈ আহিম। পুনৰ এটা নতুন ভিডিঅ' লৈ আহি থাকিম এতিয়াৰ পৰা আপোনালোকৰ মাজলৈ মাজে মাজে। গতিকে ভিডিঅ'টো শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব আৰু যিসকল নতুন পুনৰবাৰ কৈছোঁ পেজটো ফ'ল' কৰিব। থেংক ইউ।